ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি আহিছোঁ নামেৰি বুলি যাত্ৰা কৰিবলৈ, কিন্তু কথাটো হ'ল যে আজি মই এইটো ফাৰ্ষ্ট ব্লগ হয় একচুৱেলি, গতিকে কিবা ভুল হ'ব পাৰে, সেইটো কাৰণে আপোনালোকে ক্ষমা কৰি দিব। আৰু আজি মানে যোৱা প্লেনিংটো আছিলে আপোনাৰ সোনকালে 10টা বজাতে, কিন্তু যোৱা নহ'ল, দেৰি হৈছে। এতিয়া 12টা বাজি গ'ল আৰু লগৰ ৰাকেশ হোৱা নাই আৰু বাকী কেইটা আছে আহিবলৈ। আমি মানে বৰ্তমান আপোনাৰ গহপুৰত আছোঁ, তেজপুৰ ঘৰল কবুটীয়া পৰে একচুৱেলি জেগাটো, বৰ বঢ়িয়া জেগা, চাব পাৰে। ইয়াতে মানে আমি গোটেই এটা লগ ধৰাৰ কথা আছিলে, বাকী ইহঁতো বহুত দেৰি কৰি আছে। এতিয়া কিমান টাইম হয় বা, এয়া আমাৰ লগৰ ৰাকেশ আহিছে, এই দেখাই দিছে বা কি ইমান দেৰি কৰিলা, ইমান কিয় দেৰি হ'ল মানে এয়া ৰাস্তাত ভিৰ আছিলে অলপ। হাই দোস্ত, কি স্কুটি নিবা নে কি নিবা? স্কুটিটো মই থৈ যাওঁ, তোমাৰ বাইকতে যাওঁ নেকি? দিয়া হ'ব দিয়া, একো নাই, কিবা এটা কৈ দিয়া। দোস্ত কেছে হে আপ লোগ? এইটো শুনা শুনা লাগিছে চাগে ডাইলগটো। আমি এতিয়া আপোনাৰ নামেৰি ৰাইডত ওলাব গৈ আছোঁ, চ' অলপ আমাৰ টাইম লাগিব আৰু আজি অলপ দেৰিও হ'ল। প্লেনিংটো মানে ইমান হেৰি হোৱা নাই। চ' বাকীবিলাক যোনবিলাক আমাৰ লগৰ আছে সিহঁতক আমি ইহঁতে আহিবনে মাধুৰ্য এতিয়া? আহিব আহিব ফোন কৰিছিলে, টাইম লাগিব। আচ্ছা, চ' সিহঁতে যদি নাহে তথাপিও আমি সিহঁতক পিক কৰি ল'ম ৰাস্তাত। চ' আজি এতিয়া ট্ৰেভেল কৰিব ওলাই আছোঁ আমি এইখন বাইকত। বাইকটো আমাৰ দেখাই দিয়া ইয়াৰ অলপ। বসন্তি যাব। Oh, yo! I'm here! এই নামেৰি ৰাইডত ওলাইছিলোঁ, এতিয়া আমি পাইছোঁ আপোনাৰ ডেকাৰগাঁও ওচৰত। কিছুমান হেৰি আছিলে তো ডিলিট হৈ গ'ল, কিন্তু আৰু বহুত আপকামিং ভিডিঅ' আছে, আপুনি চাই থাকিব পাৰিব। এতিয়া আমি ৰাইডটো আপোনালোকক দেখাম, কেনেকৈ ষ্টাৰ্ট হৈছিলে আৰু কেনেকৈ এণ্ড হৈছে, চাব পাৰিব। চ' গাইজ প্লিজ এনজয়। গাইজ আৰু এটা কথা, এই চেনেলটো নতুন হয়, চ' কিবা কিবি আমাৰ মিষ্টেক হ'ব পাৰে, চ' এইবিলাক মাইণ্ড নকৰিব। আমাৰ পাৰ্টনাৰ গৈ আছে স্কুটি লৈ দুটা। মিদুলি আহিছে, মিদুলি স্পীড গৈছে, মিদুলি ভজভজাই গৈছে আগত। একচুৱেলি স্পীড ৰাইডটো কৰাটো ভুল কথা এইটো। এতিয়া আমি KTM চলাই আছোঁ, লাহে লাহে আহি আছোঁ, নিজৰ ছেফটি মেইন হয় ন। এতিয়া KTM বাইক চলাই 30 চলাই আছোঁ, 30 স্পীডত চলাই আছোঁ। এতিয়া ৰাস্তা ফালি দিওঁ, আগত ছেফটি, তাৰপিছতে ৰাইড এইবিলাক কিবা কিবি আৰু। এয়া বৰ্তমান আমি নামেৰি পাৰ্ক পাই গ'লোহি, ৰাস্তা এইটো। এয়া আমাৰ ফটো উঠি আছে, এয়া ৰাকেশ আছে, এয়া মৃদুল আছে, কাজিয়া কৰি আছে, বেয়া কথা ক'ব নাপায়, ভাই। ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ নামেৰিৰ ৰাস্তা পিনে। চ' এইটো আমি এতিয়া যোনটো ৰাস্তা সোমাইছোঁ, এইটো আপোনাৰ চিধা নামেৰি কেম্পলৈ যাব। চ' ইয়াত 3টামান কেম্প আছে। এতিয়া আমি যাম এতিয়া লালমোহ কেম্পত, আপোনালোকে দেখা পাব। নেচাৰেল বিউটি চাওক কেনেকুৱা ধুনীয়া। ইয়াতে আপুনি ছাইডত চাব পাৰে কিমান গছ গছনি আছে। চ' ইয়াতে আপোনাৰ মানে ষ্ট্ৰেছ ফ্ৰী জেগা, আপোনালোকে আহিব, ইয়াত বহুত ভাল লাগে। প্লাছ আপোনাৰ ইয়াতে 3-4টা কেম্প আছে, এটা আপোনাৰ হোৱাইট উইংড আছে, তাৰপিছত আমি যোনটোত গৈছোঁ সেইটোৰ নাম হ'ল লালমোহ। আমি ইক' কেম্প পাৰ হৈ যাম এতিয়া, ইক' কেম্পো আছে ওচৰতে। এটা গান এনজয় কৰক এতিয়া, ধুনীয়া গান এটা। নাযাবা কোনোকে এৰি থৈ, আহাচোন কাষলৈ, নাচো এপাকৈ, বজাব ঢুলীয়াই তাক দিনে দিনকৈ, তালে তালে নাচি ফুৰো মৰম লগাকৈ, জানো নাযাবা মোকে এৰি থৈ। ঘৰ চাওক কি মজা ঘৰ। এয়া মিজুলে কৈ আছে আমাৰ ফটোৱা হৈছে নিজকে বোলে। মিজুলি আমাক ফটোৱা বুলি কৈ আছে, চাওক। আমি বেয়া নেকি কওকচোন আপোনালোকে নিজে, বেয়া লাগিছে আমাক। এয়া চাওক, চেডি ভাই আছে আমাৰ লগত। এই মাত্ৰ কিহত আছে আপুনি? হাইস্কুলত তেওঁ টিচাৰ হয়।
প্ৰকাশ আপকামিং টিচাৰ আপকামিং টিচাৰ চব আপকামিং আছে ইয়াত মানুহবিলাক এয়া দুজন এইপিনে বিজি হৈ আছে ফটো মাৰা দেখাই দিয়া এয়া চাওক আমি আছোঁ আপোনাৰ লালমৌ কেম্পত ইয়াৰ পৰা এতিয়া ওলাই দিছোঁ বহুত ঘূৰিলোঁ ইয়াত বহুত ফুৰিলোঁ ধুনীয়া ধুনীয়া ফটো মাৰিলোঁ আমাৰ লগৰবিলাকো ওলাই আছে এতিয়া এয়া আগত মৃদুল গৈ আছে এয়া চেডি ভাই গৈ আছে আমাৰ এইটো মানে দিছ ইজ এন অসম প্লেচ আপুনি যদি আছাম আহে কেতিয়াবা বাহিৰৰ পৰা ফুৰিবলৈ তেনেহ'লে এই জেগাটো আপুনি একবাৰ ভিজিট কৰিবই কিন্তু ইমান ধুনীয়া জেগা চাওক ইয়াত নেচাৰেল বিউটি চাওক আপোনালোকে ইমান ধুনীয়া আছে মানুহবিলাকো আছে ইয়াত ওচৰতে আমাৰ ইয়াতে ৰাফটিঙো হয় আপোনাৰ ভিতৰত এটা ৰেষ্টুৰেণ্ট আছে আপোনালোকে গৈ খাব পাৰিব কিবা যদি খাব মন গৈছে আৰু যদি থাকিব ইচ্ছা আছে তাতেও ব্যৱস্থা আছে আমাৰ ইয়াত চব কিছু ব্যৱস্থা আছে কোনো প্ৰব্লেম নাই দেখিছে আপোনালোকে নামেৰি নদী হয় এখন নদীখনৰ আপোনাৰ পানী বহুত স্পীডত আহে কাৰেণ্ট বহুত আছে আৰু আপোনাৰ অৰুণাচলৰ পৰা আহে এখন নদী পাহাৰৰ পৰা আহেতো কাৰণ সেইকাৰণে স্পীডটো বেছি আৰু কিন্তু পানী আপোনাৰ মানে একুৱাগাৰ্ডো পাতা নাপাব এখন পানী নদীৰ লগত পানী বহুত চাফা এখনৰ বহুত আল্ট্ৰা ক্লিন ফ্ৰেছ ৱাটাৰ হয় এইটো আপোনাৰ ডাইৰেক্ট আহিছে আপোনাৰ পাহাৰৰ ওপৰৰ পৰা চ' একো ইয়াতে আপোনাৰ সেয়া মিক্সচাৰ একো নাই চ' ইয়াতে আপোনাৰ ইক'চিষ্টেমো ভাল আছে বহুত মাছবিলাক আপুনি পাব বিভিন্ন ধৰণৰ মাছবিলাক মানুহবিলাক ছাইডৰ মানুহবিলাক আপোনালোকে এইটো ডিপেণ্ড হৈ থাকে কিছুমানে ফিচিং কিছুমানৰ অকুপেশ্যন হয় ত' ইয়াতে গা ধুব অলপমান ডেঞ্জাৰাছ হ'ব পাৰে চ' আমি এইটো এতিয়ালৈকে ট্ৰাই কৰা নাই ইয়াতে আপোনাৰ বট ৰাইডিঙো হয় এইটো নামটো কিবা এটা কয় এইটো ৰাফটিং আছিলে এইটো তাতে মানে আপোনাৰ আজি এতিয়া বন্ধ হৈ আছে আমি তাক দেখাবলৈকে আহিছিলোঁ আপোনালোকক কিন্তু এতিয়া বন্ধ এতিয়া দিনটো বেয়া হৈ গ'ল আৰু এইটো চাব নাপালে আৰু আমিও চাব নাপালোঁ আপোনালোকো দেখাব নোৱাৰিলোঁ আশা কৰোঁ বেলেগ এদিন আপোনালোকক ভিডিঅ' বনাই যাতে দেখাব পাৰোঁ আকৌ আহিম ইয়ালৈ কাৰণ গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে আমি ইয়াতে এতিয়া ভিডিঅ'টো সামৰিব লাগিব কাৰণ আমি এতিয়া বহুত দূৰ যাব লাগিব আৰু ভালুকপুং যোৱা প্লেনিং এটাও আছিলে কিন্তু এইটো ভিডিঅ'টো আপোনাক দেখাব নোৱাৰিম কাৰণ এতিয়া বহুত দূৰ যাব লাগিব আমি তাতে স্পীড যাব লাগিব স্পীড মানে কি আৰু 34 আৰু পাহাৰীয়া ৰাস্তা হয় গতিকে স্পীড দিবও নোৱাৰে আৰু আপোনাৰ ঠাণ্ডা লাগিছে অলপমান এতিয়া ভিডিঅ'টো আমি ইয়াতে সামৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ গাইজ আমাক এতিয়া অলপ বহুত ঠাণ্ডাও লাগিছে আৰু অলপ ভোকো লাগি আছে চ' আমি এতিয়া ঘৰলৈ যাব লাগিব জল্দি আৰু নেক্সট আমি প্ৰিপেয়াৰ কৰিম আপোনালোক বেলেগ কোনোবা প্লেচ দেখাবৰ কাৰণে চ' নতুন ভিডিঅ'ৰ কাৰণে আৰু প্ৰিপেয়াৰ কৰিব আছে আৰু কিছুমান এইবিলাক আজিৰ কম্পাইলেশ্যনবিলাকো বনাব আছে চ' থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব আৱাৰ ভিডিঅ'জ আজি